Hello friends, welcome to my YouTube vlogs. মই এতিয়া মোৰ এজন ফ্ৰেণ্ডৰ ঘৰত যাম। সিহঁতৰ ঘৰত বোলে বহুত পকা আম আছে, বহুত ডাঙৰ গছ আছে এডাল। তো সিহঁতৰ ঘৰৰ পৰা আমি আম পাৰিম। তো আমাৰ আম চাম পাৰা হোৱাৰ পিছত আমি অলপ ফুৰিব যাম। তো ঠিক আছে, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঘৰত গাহৰি নেকি? আছে ৰিপু, অ ৰিপু, যাবি যাংছ যাব ইচ্ছা আছে নাই যাংছ এ ৰ আম পাৰিব লাগি দিছোঁ। চেছ কৰিম আজি কলাল, চেছ কৰিম তোমাৰ আম। হ'ব নেকি আৰু হ'ব। তো আম পাৰিলোঁ, এতিয়া আম খাম আমি। আমকেইটি পৰি গৈছে পূৰা। পাৰা হ'ল আমাৰ, আম পাৰা হ'ল, ডিকিত ৰাখিছোঁ। এতিয়া তাত গৈ খাম আমি আমবিলাক। না কৰক কললে মেপ চাই আছে, আমি জেগা পাহৰি গৈছোঁ, ৰাস্তা পাহৰি গৈছোঁ আমি। তো এতিয়া আমি যাই আছোঁ পঞ্চপুৰ বৰচৰাত। তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চাওক ৰাস্তা ভালকৈ গম নাপাওঁ কাৰণে মেপ চাবলগীয়া হ'ল। পাইছ চিধাইছ এতিয়া পঞ্চপুৰ বৰচৰাটোত যোৱা ৰাস্তাটো সোমালোৱে আৰু অলপমান দূৰ আছে। যাই আছোঁ, আকৌ যাই আছে গৌৰৱগড়, কললৈ গাড়ী চলাই আছে। বেছি দূৰ নাই আৰু। তো আহি পালোঁ আমি বৰচৰা কলল। ভালেই হৈছে, কললৰ বেগত আম আছে, আম আম ঠিকছে। তাহলে কি কথা কি থাকা থাকো তই ক কিয় কম দে কম কি হা হা বহুত মানুহ হৈছে আৰু। ৰিপু ডাঙৰীয়া, ইয়াত আহি কেনেকুৱা লাগে? বহুত ভাল। ইয়াত আমি কি কৰি পাইছোঁ পতা নাই। আছে তো মাত বলো চাৱা যাব নাই দেই। চলো চলো আছোঁ এতিয়া। ভাগৰ লাগছে এইকেইটাৰ। কি হ'ল হাই? তো এতিয়া আমি অলপমান ওপৰত উঠি আহিলোঁ, কিন্তু আজি গা পা ইয়াত নুধোঁ কাৰণ কাপোৰ চাপোৰ একো অনা নাই আৰু গা ধোৱাৰ মনো নাই ইয়াত। তো এতিয়া আমি ঘৰৰ পৰা আম লৈ আহিছিলোঁ কললহঁতৰ। চ' আম কুটি খাম এইবাৰ। চ' মজা লাগিব আম খাই। কলল নামিব পৰা নাই পাবি পাবি আয় পাবি আয় দে দে হাত দে হাত দে হাত দে হাত দে ওই নামি মানে পরে এখিনি মাথা ঘুরি আছে নাকি? তাহলে
চলো আমি ওপৰত উঠি আছো জাগা বিচাৰি আছো ক'ত ভাল জাগা আছে বাকী এটা ধুই থাক নেকি এনেকৈ ধুই থাক পানী বহুত আছে না ওলাই যাব দে आम कभी लगे छोटे बच्चे को आम चाहिए आम ले 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 अरे लो वीडियो कर लगे लो लो फेले देंगे लो ई बा ये रहेंगे दे लो लो तो এতিয়া আমি ঘৰত যাই আছো হল আজি এইবাৰ এতিয়া ৰাস্তাতে যাম নেকি আমি যাই দি সোমাইছিলোঁ আগেৰ বাৰ নহয় মই চলাম এইবাৰ হ'ব চাহ নিবা